নমস্কাৰ স্বাগতম জনালোঁ মোৰ নতুন ভিডিঅ'লৈ মই আজি ঢেকীয়াজুলি যাম। আজি ঢেকীয়াজুলি গৈ শুনিবলৈ পাইছোঁ ঢেকীয়াজুলি ভিতৰত সোমাব লাগে চেঙেৰীমাৰী জেগাখনৰ নাম। তাতে শ্ৰী শ্ৰী গুপ্তেশ্বৰী মন্দিৰ আছে, শিৱৰ মন্দিৰ আছে। তাত গৈ আজি মই দৰ্শন কৰিম, আপোনালোকে চাব। চেঙেৰীমাৰী যোৱা ঢেকীয়াজুলিৰ পৰা ভিতৰ সোমাব লাগে। তাতে চাইডে ৰাস্তাৰ সন্মুখত চাহৰ বাগান আছে। আপোনালোকক মই চাহৰ বাগান দেখুৱাম বলক। বৰ্তমান গৈ আছোঁ ঢেকীয়াজুলি। ইয়াত গেম মেচ চলি আছে। হেলমেট লৈ আনিছে নহয়, কেপ নিচিনা লাগিছে। বেচাই আপোনালোকক মই দেখুৱাম ঢেকীয়াজুলিৰ চাহৰ বাগান, আপোনালোকে চাই থাকিব। স্প্ৰে মাৰি আছে। মই এতিয়া উপস্থিত আছোঁ চেংগ্ৰী। মই মন্দিৰত দৰ্শন কৰিবলৈ গৈ আছোঁ, শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। আজি তাত গৈ দৰ্শন কৰিম। মই লাইভত ফাৰ্ষ্ট টাইম আহিছোঁ ঢেকীয়াজুলি মেইন টাউনৰ পৰা ভিতৰত সোমাব লাগে। আজি যাওঁ, দৰ্শন কৰিম। চাব পাৰিব, ইয়াত দোকান আছে। আপোনালোকে ইয়াত পূজা কৰিবলৈ আহিলে ইয়াত ফুল মালা তেনেকুৱা বিকে। এতিয়া দোকানখন বন্ধ হৈ গ'ল। এতিয়া আমি আজি অহাটো অলপ পলম হৈ গ'ল, সেইবাবে দোকানখন বন্ধ হৈ গ'ল। মানে দোকানখন চাগে ইমান ৰাতিলৈকে নাথাকে, মানে সন্ধিয়ালৈকে নাথাকে, 3-4 সেইটো সময়লৈকে থাকে। এতিয়া সময় হ'ল। ফাইনেলি মই গুপ্তেশ্বৰী মন্দিৰত আহি পালোঁ। এতিয়া মন্দিৰৰ ভিতৰত সোমাম। এখন মেইন গেট হয়, এনেকুৱা সোমাই যাম আমি। শ্ৰী গুপ্তেশ্বৰ মন্দিৰ আহি বহুত ভাল লাগিছে। লাইভত মই ফাৰ্ষ্ট টাইম আহিছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্ট বহুত ভাল। ইয়াত মানে শিলত কটা মূৰ্তি আছে, আপোনালোকে দেখুৱাম। আৰু ইয়াত আপোনালোকে সেইটো চাইডত চাব পাৰিব, আপোনালোকে চাব।
শিলৰ লগত বনোৱা শিলত কটা মূৰ্তি গুপ্তেশ্বৰী মন্দিৰ ইয়াত মানে কিমান চনৰ পৰা মানে এইটো পূজা কৰি আহিছে কিহৰ ওপৰত পূজা কৰে পূজা কৰিবলৈ গ'লেতো এইটো দ্বাপৰ যুগৰ মন্দিৰ দ্বাপৰ যুগৰ পৰা এইটো লালমজাৰ দিনৰ মন্দিৰ তেতিয়াৰ পৰা এইটো পূজা চলি আহি আছে বৰ্তমানলৈকে আৰু ইয়াত মানে তাৰ ওপৰত মানে পূজা কৰা যায় শিৱলিংগ আছে শিৱলিংগৰ ওপৰত পূজা কৰা হয় ইয়াৰ নাম গুপ্তেশ্বৰ পণ্ডিতে কি সুন্দৰভাৱে কৈছে ইয়াত শিৱৰ পূজা কৰে उले से छोटा सा शिवलिंग जैसा दिख रहा है बैठ गया वो और ये नीचे क्या चीज़ है नीचे वो ऐसे ही শ্ৰী শ্ৰী গুপ্তেশ্বৰী মন্দিৰৰ পৰা মই ওলাই আহিলোঁ এতিয়া গুপ্তেশ্বৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ সন্মুখৰে শ্ৰী শ্ৰী গণেশৰ মন্দিৰ আছে তাত গৈ আপোনালোকক মই দেখুৱাম এনেকুৱাকৈ চিৰি উঠি যাব লাগিব তলক जाओ আহক আপোনালোকে আহক ये गणेश मंदिर है गणेश भगवान का মই ওপৰত আহি পালোঁ আপোনালোকে লাগে আপোনালোকে মই দেখুৱাম শ্ৰী শ্ৰী গণেশ মন্দিৰ চাই থাকিব পাহাৰ আছে যোৱাৰ ৰাস্তা নাই আগত চাগে যোৱাৰ ৰাস্তা আছিল চাগে এতিয়া নাজানো এতিয়া প্ৰৱেশ নিষেধ বুলি লিখা আছে আপোনালোকে চাব পাৰিব গছৰ ওপৰত সেইটো বেনাৰখন মাৰি থোৱা আছে প্ৰৱেশ নিষেধ বুলি এতিয়া আপোনালোকক মই দেখুৱালোঁ আৰু কথা এটা হৈ গ'ল আজি অলপ এণ্ডাৰ হৈ গ'ল সেইটো কাৰণে আপোনালোকক মই ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ মই দিনত আহিলে আপোনালোকক ভালকৈ মই দেখুৱালোঁ হয় এতিয়া এণ্ডাৰো হৈ গ'ল এতিয়া মই অচিনাকি জেগাত আহিছোঁ ভালদৰে ইমানো নাজানো যিমান ইয়াত অলপ সময় চিৰিত বহি আছোঁ অলপ ৰেষ্ট কৰি আছোঁ বহুত দূৰৰ পৰা আহিছোঁ ঢেকীয়াজুলিৰ পৰা ইয়ালৈকে আহিছোঁ চেংৰি জেগাখনৰ নাম চেংৰি হয় আৰু মোৰ লগত লগৰ এজন আহিছে नाम की है नाम का तुमको याद नहीं है नाम की नाम नहीं नाम तो को सलमान खान फाल्टू নহয় প্ৰতিটো মুহূৰ্তত ফাল্টু নহয় নচলে নহয় নামটো ক কি नाम नाम अभिनव कुमार कहाँ का रहने वाला है यूपी कौन सा डिस्ट्रिक्ट का कुशीनगर आप कहाँ पर है अभी मैं आया हुआ हूँ तेजपुर हाँ এতিয়া তেজপুৰত আহি তেজপুৰ জেগাখন কেনেকুৱা লাগিছে ভাল লাগিছে একদম টিপ টপ টাউন আৰু অসমত আহি অসমত মানে অসমৰ পৰিৱেশ অসমৰ মানুহ কেনেকুৱা मानो तो मीन्स अभी तक मेरे को ठीक ही लगा लेकिन बड़े बुजुर्ग मेरे को समझा गए हैं आसाम के लोकली कि तब ठीक है कुछ लोग हैं जो ठीक है लेकिन कुछ लोग बुरे भी हैं उनसे सतर्क रहने का मतलब एडवाइस दिए हैं वो लोग है ना ठीक है थैंक यू अच्छा लगता है मतलब
आसाम अच्छा लगता है। बढ़िया लगता है, अच्छा है, बहुत बढ़िया, एकदम हरा भरा है। हाँ हरा भरा गाँव Colourful है, है। एकदम कलरफुल है। ठीक है। गांव एकदम साफ सुथरा है। हाँ। सबसे बढ़िया चीज़ तो मेरे को ये हाँ, लगता है, हाँ। बोल विचार अच्छा है। लोग के अंदर अभी भी यहाँ पे हाँ। प्रेम भाव से बात करते हैं। कोई किसी प्रकार का कोई दिक्कत हुआ तो उसको सॉल्व आउट करने में मदद करते हैं। इस तरीके से बढ़िया है। प्लस एक है, मेरे को नहीं पता था कि असम में मतलब इतना ज़्यादा मतलब माइथोलॉजिकल जगह है, जो कि मतलब बहुत एंशियंट टाइम से यहाँ पे मंदिर, प्राचीन मंदिर देखने को मिल जाता है। फिर असम का जो हिस्ट्री है उसके बारे में सुनने को मिलता है। ये सब चीज़ है, ये सब चीज़ अच्छा लगता है। थैंक यू। আৰু মই ফাৰ্ষ্ট টাইম তেজপুৰ আহিছোঁ, শোণিতপুৰ ডিষ্ট্ৰিক্টত। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে অতি সোনকালে পায়। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।